মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিৰ নিয়ৰ নামৰ কবিতাটোৰ বিষয়ে বুজাবলৈ লৈছোঁ। তোমালোকে মন দি শুনিবা। কবিতাটো বুজোৱাৰ পিছত কবি পৰিচয়, কবিতাটোৰ মূল ভাৱ আৰু ইয়াত থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে মই কৈ যাম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা আৰু কিবা বুজি নাপালে মোক সুধিবা। কবিতাটো বুজোৱাৰ আগতে আমি কবিৰ বিষয়ে জানি ল'ব লাগিব। নিয়ৰ কবিতাটোৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল 1867 চনত তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। তেওঁ জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল। তেওঁৰ কবিতা পুথিসমূহ হৈছে বীণ বৰাগী, প্ৰতিমা, বনকুঁৱৰী আৰু চন্দ্ৰামৃত। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথিখন হ'ল প্ৰতিমা। উক্ত পুথিখনৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। এই বাক্যশাৰী তোমালোকে মনত ৰাখিবা। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিওজনক জোনাকীৰ ত্ৰিমূৰ্তি বুলি কৈছিল। 1938 চনত তেখেতৰ গুৱাহাটীৰ নিজাস বাসভৱনত মৃত্যু হয়। মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিহে আছে সৰগত টোপনি যোৱা। কবিয়ে মুকুতা মণি বুলি কাক কৈছে? এটোপাল নিয়ৰৰ টোপালক কৈছে। আৰু ফটিক পানী বুলি কাক কৈছে? ফটিক পানী মানে হৈছে ফটফটীয়া চাফা পানী। নিশাৰ তৰা এটি সৰিহে আছে সৰগত টোপনি যোৱা। নিশাৰ আকাশৰ যেন তৰা এটি ফুলৰ পাহিত সৰি পৰি টোপনি গৈ আছে। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। নিজম আকাশ বুলি কাক কোৱা হৈছে? নিস্তব্ধ নিঃশব্দ আকাশ। ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰৈ গ'ল মণি, ৰংগিলীৰ ভাৱ হাঁহি নাচোনৰ ৰ'ল চিন এই কণী। ফুলনিত হয়তো কোনোবা সৰগৰ অপেশ্বৰীয়ে ৰাতি আহি নাচিছিল আৰু সেই অপেশ্বৰীৰ ডিঙিৰ পৰাই মণি এটা ছিঙি পৰি ৰৈ গ'ল। পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী, নিয়ৰ কলিৰে সুশোভিত ফুলজুপি চাইছো ভাৱতে ভাহি। পুৱাৰ বেলিটিলৈ যেন চাই থকা এটোপাল চকুৰ পানী। কবিয়ে নিয়ৰক পুৱাৰ হেঙুলি বেলিটিলৈ চাই থকা এটোপাল চকুৰ পানীৰ লগতো তুলনা কৰিছে।